সহজ দায়িত্ব নহয় আৰু এয়া প্ৰত্যাহ্বানমূলক কিন্তু প্ৰত্যাহ্বান দিব পৰা শক্তি ভাৰতীয় জনতা পাৰ্টি NDAৰ লগত আছে। গতিকে আমি যিকোনো প্ৰত্যাহ্বান জনাম আৰু তৃতীয়টো কাৰ্যকালৰ বাবে অসমত NDAৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ আমাৰ 65 লাখ প্ৰাথমিক সদস্যৰ মনৰ দৃঢ় সংকল্প। বহুত বহুত ধন্যবাদ। চাওক, আসলতে বিজেপি পৰিয়াল, মই কালিও কৈছোঁ যে বিজেপি পৰিয়ালত বা আমাৰ ঘৰৰ পৰিয়ালত এজন জ্যেষ্ঠ সন্তান থাকে আৰু যদি আজিকালি অৱশ্যে এটা সমস্যা হৈছে, মানে হমদো হমাৰে দূৰ পৰা আকৌ এটালৈকে আহি গৈছে। এতিয়া জ্যেষ্ঠ কনিষ্ঠ কেতিয়াবা এজনে হয় আজিকালি, কিন্তু আমাৰ যি পৰম্পৰা আছে জ্যেষ্ঠ আৰু কনিষ্ঠ, এটা পৰিয়ালত 3জন হওক 4জন হওক 5জন হওক 10জন সদস্য, গতিকে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি পৰিয়ালটোৰ শ্ৰীবৃদ্ধি আৰু পৰিয়ালটোৰ সমৃদ্ধিৰ কাৰণে সমান আশা সমান আকাংক্ষাৰে তেওঁলোকে একেবাৰে সংকল্প লৈ কাম কৰে আৰু মই সেইটোৱে বিচাৰিছোঁ আৰু মই দেখিছোঁ সেই সংকল্পত আমাৰ দলৰ জ্যেষ্ঠ সদস্যজনৰ পৰা কনিষ্ঠ সদস্যজনলৈ সকলোৱে সহযোগিতা আৰু সঁহাৰি দিছে। এই শব্দবিলাক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ডিক্সনাৰীত নাই। প্ৰমোশ্যন ডিমোশ্যন এই শব্দবিলাক আমাৰ ডিক্সনাৰীত নাই। কাৰ্যকৰ্তাৰ যোগ্যতা আৰু বৰ্তমান পৰিস্থিতি পৰিৱেশ সাপেক্ষে ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্ব অগণন দলৰ কাৰ্যকৰ্তাৰ মনৰ ভাৱ তাক অগ্ৰাধিকাৰ দি দলৰ নেতৃত্বই উচিত আৰু উপযুক্ত সময় উপযোগী সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত সকলো কাৰ্যকৰ্তাৰ মনৰ যি ইচ্ছা সেই ইচ্ছাক ব্যক্ত কৰে।